আজি এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম। আজি আলোচনা কৰিম অলপ ডিৱাৰ্মিঙৰ বিষয়ে। আমি সাধাৰণতে ডিৱাৰ্মিং কৰিবৰ কাৰণে ঔষধ দোকানৰ পৰা যেনে পেলু দৰৱ লৈ আনি আমি ছাগলীক পোৱালিবিলাকক মাহেকত এবাৰ আৰু ডাঙৰ ছাগলীবিলাকক 3 মাহৰ মূৰে মূৰে ডিৱাৰ্মিং কৰি থাকোঁ। আৰু ডিৱাৰ্মিং কৰাৰ লগে লগে পেলুৰ ঔষধ খোৱাৰ পিছৰ পৰা 10 দিনমান আমি লিভাৰ টনিক খুৱাব লাগে। এইটো আমি সকলোৱে জানো। কিন্তু আজি আলোচনা কৰিম আমি প্ৰাকৃতিকভাৱে নেচাৰেলি ঘৰতে কেনেকৈ আমি ডিৱাৰ্মিং কৰিব পাৰোঁ সেই বিষয়ে। কাৰণ যিহেতু আগতে মানুহে ছাগলী পোহোঁতে ধৰক কোনো মেডিচিন গাঁৱৰ ৰাইজে ধৰক বা ভিতৰুৱা অঞ্চলত কোনো পেলুৰ ঔষধ বা ভেটেৰিনেৰী দৰৱ দি কোনো ডিৱাৰ্মিং কৰা নাছিল। চববিলাক প্ৰাকৃতিকভাৱেই হৈছিল। আৰু ছাগলীবোৰ সাধাৰণতে আগতে গ্ৰেজিঙত পোহা হৈছিল। আজিকালি ধৰক ফাৰ্মাৰ কাৰ্ড কৰিবলৈ গৈ ষ্টল ফিড এইবিলাকৰ ওপৰত কৰে। যিহেতু গ্ৰেজিঙত হ'লে কি হয়, প্ৰাকৃতিকভাৱে গছৰ ঘাঁহ বন পাত আদি এইবিলাকৰ পৰাই ছাগলীয়ে চব বস্তু আহৰণ কৰে আৰু তাৰ পৰাই তেহেঁতৰ ডিৱাৰ্মিঙৰ কাৰণে যি প্ৰয়োজন হয় সেইবিলাকো লৈ আহৰণ কৰি নিজে নিজে প্ৰাকৃতিকভাৱে ডিৱাৰ্মিং হৈ গৈছে। কিন্তু আজিকালি বেছিভাগ গছ গছনি নাইকিয়া হ'ল, চৰণীয়া পথাৰৰ অভাৱ। সেইকাৰণে কি হয়, ডিৱাৰ্মিং কৰাটো খুবেই দৰকাৰী। ঔষধ আনি হ'লেও ডিৱাৰ্মিং কৰিব লাগে আৰু ডিৱাৰ্মিং কৰাৰ পিছতে আপোনাৰ লিভাৰ টনিক খুৱাব লাগে। যদি প্ৰাকৃতিকভাৱে ডিৱাৰ্মিং কৰিব বিচাৰে এতিয়াও কৰিব পাৰে। ধৰক সপ্তাহৰ মূৰত এদিন হ'লেও ৰাতিপুৱাৰ ভাগত যদি নিম গছৰ পাত সম্পূৰ্ণ মানে পেট ভৰাই যদি ছাগলীক ৰাতিপুৱা খুৱাব পাৰে সপ্তাহত এদিনকৈ, তেতিয়াও ডিৱাৰ্মিং হৈ যায়। আৰু এই ধৰণে ডিৱাৰ্মিং কৰিলে ধৰক লিভাৰ টনিক বা লিভাৰ ঔষধ নোখোৱালেও হয়। প্ৰাকৃতিকভাৱে এইদৰে ডিৱাৰ্মিং কৰিব পাৰে, যিটো সাধাৰণতে কৰিলে ভাল। ঔষধ পাতি খুব বেছি ব্যৱহাৰ নকৰাকৈ যদি ডিৱাৰ্মিং কৰিব পাৰে খুবেই ভাল। এয়া চাওক, মই এতিয়া নিমপাত খুৱাই আছোঁ। কাৰণ চব সময়ত নিমপাত পোৱা নাযায়, সেইবাবে মই ঔষধৰো ব্যৱহাৰ কৰোঁ। যাৰ ওচৰত পৰ্যাপ্ত পৰিমাণে নিম গছ আছে বা পাত আছে, তেওঁলোকে যদি গাঁৱত বা ভিতৰুৱা অঞ্চলত য'তে থাকক যদি কৰিব বিচাৰে প্ৰাকৃতিকভাৱে ডিৱাৰ্মিং, তেতিয়াহ'লে সপ্তাহত এদিন খালী পেটত ছাগলীক ভৰপেট নিমপাত খুৱাওক। এইদৰে নিম খোৱালে অট'মেটিক ডিৱাৰ্মিং হৈ যাব আৰু য'ত লিভাৰ টনিকৰ প্ৰয়োজন নাই। এইটোৱে আছিল আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।